एवरीवन की खबर आपनालोकर खबर निश्चय ভাল तो बिहु आहि पाले भिडिओ दिया हुआ ना बहुत दिन भाविलो एटा अनबॉक्सिंग भिडिओ के बनाओ আজি तो एटो एटा पार्सेल आइसे फ्लिपकार्टर पर আজি 3 दिन हल किंतु मैं आजिलके अनबॉक्सिंग करा ना আজি करी माने 3 दिन पिছত करि आसु कियनो मोर एटा सरू के प्रॉब्लम आছিলে तो एबे पारा নাই तो ये पार्सेल तो मोर के बहुत बेसी स्पेशल है और पार्सेल तो पठी আছে स्पेशल पार्सन एजने तो पार्सेल तो डेलिभार्ड होइसे स्पेशल दिन तो जेतु मोर सप्ताहर स्पेशल दिन बृहस्पतिवार किछुमाने जाने बारु तो हे दिनटुत मोर साई बाबार कारणे ब्रत रखा जाय तो पार्सेल तो साई बाबार मूर्ति एटा माने गिफ्ट करिसिले तो ये मैं इतना अनबॉक्सिंग करी आपनालोকক देखाই আছো पार्सेल तो मैं सदाय जब थई दिसु एने चाइ थाकु केতিয়া जे खुलिब पाम पाम बोले आज दिनटुले रखि आছিলো जानेने आनकी मैं जेতিয়া पार्सेल तो आइसे माहत चबके কৈছো जे मोर स्पेशल बस्तु এটা আহিছে তো আপোনালোকক দেখাম ভিতৰত কাগজে কাগজ মানে সাথে ভাঙি না যাব বুলি কাগজ বিলাক এনে দৰে দি দিছে মান ধুনিয়াকে পেকিং কৰিছে সব ভাঙিব বুলি क्यों निका लगिसे ना जानु पत मोर गारनुम साउक खियरि उठिसे देखा पाई ओ गॉड थैंक यू सपना केनेका लगिसे जनाब आपनालोके मोर तो बहुत बेसी ভাল লাগিছে कमर बहुत बेसी ভাল লাগিছে बस्तुटोर प्राइजो इमान बेसी নহয় बारु किंतु तो केनेका লাগিছে আপোনালোকে জনাব সৰুকে থাপনা এখন আছে আৰু মূৰ্তি মোৰ ৰুমত নাছিলে মানে ঠিক আছে মোৰ ঘৰত আছে মাও যেহেতুকে সাই বাবাক পূজা কৰে তো ঘৰৰ মূৰ্তিটো তেনেকে আনিব ভাল নালাগে ন হেতু ইমান দিনাই মায়ে মানে माये ना आमार घरखने और भंटिये हक माये हक आमी गटेकेइटाई तो मयो घरत गले तात चाकी धूप धूना जला प्रार्थना करूँ तो तेनेके आनिब भाल नालागे भाबिलो बेसी प्राइजो নহয় जेहेतु आरो साई बाबार कारणे एखिनि करिब पारिছো आरो कि आरो मन्दिरत जाऊ स्पेशल दिनबरत तो हेबाबे भाबिलो मोर रुमर कारणे एटु एटा पजिटिव एनार्जी एटा पाइ थाको आरो जी सकले जानेतो जानेओ और रूमत सदा पजिटिविटी किबा एटा साइन एटा থাকিব লাগে তেতিয়া এনেও মাইন্ডসেট বিলাক ভাল হৈ থাকে তো পজিটিভ এটা পজিটিভ ভাইবস এটা পাই থাকে তো ভাবিলো সেই কাৰণে এটো মই পারচেজ কৰিলো কেনেকুৱা লাগিছে কমেন্ট কৰিব আপোনালোকে আৰু আপোনালোকে যদি লব পাৰে ফ্লিপকাৰ্টত লব পাৰে খুব বেছি মৰম লগা দেখিবলৈ ইমান ধুনীয়া কিউট বহুত বেছি ভাল লাগিছে এন্ড সো লাকি আজি দিনটো মোৰ বহুত বেছি ভাল যাব এনেও ভালে আৰু মূৰ্তিটো যেটো আজি মই স্থাপন কৰিম ভাবিলো অকমান পানী ছটিয়াইলো ইয়াত ধুই সাফ কৰি মই এটো স্থাপন কৰিম আজি তো বলক আপোনালোকক দেখো আৰু পিনে মূৰ্তিটো অকমান মই ধুই লওঁ बर्तमान इमान तो माने जागाखिनि अकमान असुविधा হৈ আছে মোৰ অকমান ठेपनाखन डाঙर কৰিব পাৰিলে ভাল আছে তো ট্রাই কৰিম এখিনি কৰিবলে আৰু ৰুমতে সৰুকে এনে কৰি লৈছো আৰু পুৱা গধূলি ধূপ ধুনা দিয়াকে আৰু আপোনালোকক এটা মই বস্তু দেখুৱাইছো এই গোলাপা কেতিয়া জানেনে মই আজি 3 মাহ মান আগত गणेशगुरी साई बाबा मंदिर गई
এই ৰঙা গোলাপটো মোক তাত দিয়া আছিল। তো এই গোলাপটো সদায় মই সেৱা কৰি আশীৰ্বাদ লৈ যাওঁ এই গোলাপটো চুই চুই। তো এইটো মই এটা সৰুকৈ বস্তু দেখুৱাওঁ। দিনটো আছিলে ধনতেৰাছৰ দিনা, ঠিক আছে। মানে সিদিনাখন কি হ'ল, ডিউটি কৰি আহিব 5টা বজাত। কি কৰোঁ এইখিনি টাইমত কৰিব লগা, মানে ইয়াত সুবিধা নাপায় ন তেনেকৈ বস্তু। কি কৰোঁ ভাবি একো উপায় নাপায় মই এই কাণফুলিযোৰ থাপনাত ৰাখি চাউল দুটামান মই এনে জাষ্ট পানী দি ধুই মই থাপনাখনত থৈ সিদিনাখন গধূলি মই প্ৰাৰ্থনা কৰিছোঁ। তো প্ৰাৰ্থনা কৰি এটা বস্তু দেখাওঁ। বিশ্বাস কৰিব, নিউট্ৰেলি চাউল পানীৰে ধুই দিলে ইমান দিন থাকে জানো? আপোনালোকে নিজে এইটো ট্ৰাই কৰি চাব। নিউট্ৰেলি এনে পানীৰে ধুই দিলে থাকে জানো? নাথাকে। এই বস্তুটো মই চবকে শ্বেয়াৰ কৰিছোঁ, মাক কৈছোঁ, মোৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিছোঁ, সিহঁতে নিজে আচৰিত হৈ গৈছে। মানে বস্তুটো কেনেকৈ হ'ব পাৰে? আপুনি কৰি চাওকচোন। নৰ্মেলি চাউল তেনেকৈ থাকে জানো? পানীৰে নাথাকে। এইটো মই কোনো আঠা লগাই থোৱা নাই, কিন্তু মই চোৱাও নাই পৰি যাব বুলি। সেইটো দেখি মই কিবা এটা পজিটিভিটি ফিল পাই থাকোঁ দিন ৰাতি। তো বস্তুটো যিমান পাৰোঁ মই শ্বেয়াৰ কৰিবলৈ মানে মন যায় আছিল। তো তেনেকৈ এনেকুৱা ৰিলেটেড ভিডিঅ' অহা নাছিল, চাই বাবা ৰিলেটেডটো আজি আহিলে, সেইবাবে মই কথাটো কৈছোঁ। আপোনালোকে প্লিজ বেয়া কমেণ্ট নকৰিব। এইটো কোনো মই আকৌ ফৰ্চফুলি এইটো কোৱা নাই যে আপোনালোকেও চাই বাবাক ভক্তি কৰক, সেইটো কথা কোৱা নাই, একদমেই কোৱা নাই। সেইটো চবৰে নিজা কথা। তো চাই বাবাক মানা মই আজি 2017-18 মানৰ পৰা মানিছোঁ। 7-8 বছৰ হৈ গ'ল। মোৰ ইমানখিনিয়ে মানে মোৰ বিশ্বাস আহি গৈছে। মই বুলি নহয়, মোৰ ঘৰৰ মা, ভণ্টি, আনকি মোৰ এতিয়া এনেকুৱা হৈছে বৃহস্পতিবাৰে মই চাই বাবাৰ আমি বহুত মানে গ্ৰুপতো আছোঁ বাৰু, লাইভ ভিডিঅ' কৰে, পূজা অৰ্চনা কৰে গধূলি পুৱা। সেইখিনি মই পাৰাখিনি চাই বাবাৰ সৎ চৰিত্ৰৰ তাত শ্বেয়াৰ কৰা হয়। চাই বাবাৰ বিভিন্ন নজনা কথা জানিব পাৰিছোঁ সেই গ্ৰুপবিলাকৰ পৰা। তো হোৱাটছএপত প্ৰতি বৃহস্পতিবাৰ ৰাতিপুৱাই মানে ৰেডি হৈ থাকোঁ যে মই বৃহস্পতিবাৰে চাই বাবাৰ সৎ চৰিত্ৰৰ শ্লোক এটা হ'লেও মানে অকণমান কিবা হ'লেও পঢ়িব লাগিব। এইখিনি মোৰ মানে সেইটো থাকে মানে। তো এইটো মই শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, আজি কৰিলোঁ। বৃহস্পতিবাৰে কি হয়, মই ৰাতিপুৱাই মানে চাই বাবাৰ ষ্টেটাছ লগাওঁ ফেচবুক, ইনষ্টা, হোৱাটছএপত। তো মানে এতিয়া এনেকুৱা হৈ গৈছে হোৱাটছএপত, মানে আগতে মোৰ দাদা এজন আছিল, ঠিক আছে। দাদাই মানে মোক কৈছিল, কি চাই বাবাৰ, দাদা বুলি নহয় মোৰ ফ্ৰেণ্ডো এজন আছিল, কি চাই বাবাৰ ভক্ত, চাই বাবা ক'ত থাকে? এনেকুৱা মানে ক'ত থাকে? আমাৰতো অসমত এইবিলাক নাই। কিন্তু বিশ্বাস কৰে, সেই দাদাজনে মোক এতিয়া এই ৰিচেণ্টলি আজি 3-4 দিনমান হ'ল দাদাজনে মোক চাই বাবাৰ ফটো শ্বেয়াৰ কৰিছে হোৱাটছএপত। মই কি ক'ম, মই থেংক ইউ এটা দি থৈ দিছোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু মোৰ এতিয়া এনেকুৱা হৈ যায়, মই ষ্টেটাছ দিলোঁ মানে মোৰ লগৰবিলাকে মানে ৰিপ্লাই কৰে আৰু মানে এতিয়া নতুনকৈ আৰু 4-5জন মানে মোৰ মানে চাই বাবাৰ ষ্টেটাছ দিলে ৰিপ্লাই এটা পাব। আগতে কিন্তু এনেকুৱা ৰিপ্লাই পাইছিলোঁ যে কি চাই বাবা ক'ত থাকে? ইয়াততো অসমত চাই বাবা। আনকি এজন সাংবাদিক আছিল, এই কিবা নিউজ পৰ্টেলৰ নতুন আমাৰ তাৰে বাৰু নলবাৰীৰে ল'ৰাজন। তো সেই ল'ৰাজনে মোক এদিন কৈছিল যে আমাৰ গাঁওখনৰ নাম লৈ কৈছে আৰু অমুক গাঁৱতো চাই বাবাৰ ভক্ত আছে। এনেকুৱা মূৰত কৈছে, মানে তাতো চাই বাবাৰ ভক্ত। মই কৈছোঁ হাৰে, কিয় নাথাকিব পাৰে? সেইটো কিবা কথা নেকি? বিশ্বাসটো মেইন ন। কিন্তু সেয়াই আৰু কি ক'ম, এতিয়া বহুত বেছি ভাল লাগে। মানে অকণমান হ'লেও মানে মইতো পজিটিভ মানে চাই বাবাৰ ফালৰ পৰা মই আজিলৈকে যিমানখিনি বিচাৰিছোঁ
আপুনি বিশ্বাস কৰিব এভৰিথিং চব পাইছোঁ চব যিমানখিনি বিচাৰিছিলোঁ খালি এটা মনৰ আশা পূৰ্ণ হ'ব আছে ক'বলৈ নাপায় কিন্তু সেইটোও হ'ব মোৰ বিশ্বাস দুয়োজনে জানে বাৰু মোৰ লগৰ কিন্তু মানে এনেকুৱা কথাটো এভৰিথিং আজিলৈকে মই বিচাৰিব একচুৱেলি নাপায় দেই বহুতে কয় যে ভগৱানৰ ওচৰত একো বিচাৰিব নাপায় কিন্তু মই যি ভাবিছিলোঁ চব হৈছে চব আপোনালোকক ডিটেইলত মই কেতিয়াবা ক'ম বাৰু এতিয়া তেনেকৈ ক'ব ভাল লগা নাই চব চব হৈছে খালি এটা আছে হৈ যাব এইটো চাব শ্ৰদ্ধা চবৰি সদায় চবৰি ৰাখোঁ সেইটোৱে মোৰ কাৰণে বিশ্বাস আগতে মই বহুত খিংখিঙীয়া আছিলোঁ প্লাছ ধৈৰ্য নাছিল কিন্তু এতিয়া ধৈৰ্য 100% হৈ গৈছে নিশ্চিতাই শ্ৰদ্ধা চবৰিবোৰ চায়ে গৈছে শ্ৰদ্ধা চবৰি চবৰি অভিয়াছলি ৰাখিম চাই অভিয়াছলি ৰাখিম আৰু এইপিনে আপোনালোকে চাব পাৰে এয়া মই ধূনাৰ যোগাৰ ৰাখিছোঁ ঘৰত গ'লে মই এনেদৰে নাৰিকলৰ বাকলিবিলাক কাটি কাটি লৈ আহোঁ আৰু এইটো বস্তু দেখুৱাইছোঁ মই ধূনাৰ লগত এইটো দিওঁ এইটো নিমপাত হয় শুকান নিমপাত ধূনাৰ লগত মিক্স কৰি দিওঁ বহুত বেছি পজিটিভ ভাইবছ এটা পাওঁ ধূনা দিলে আৰু ইয়াত ধূনা আছে ইয়াত যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দিন ভিডিঅ' দিয়া হোৱা নাই কাৰণ ডিউটিও থাকে তেনেকৈ ভিডিঅ' বনোৱা হোৱা নাই চাই সকলোকে ভালে ভালে ৰাখক মোৰ ফালৰ পৰা বাই বাই